আসসালামু আলাইকুম রহমতুল্লাহি ওয়া হজরত সোহাইল রাজিয়াল্লাহু তাআলা আনহুৱে কৈছে যে হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত 7টা আশ্ৰাফী আছিল, যিবোৰ হজরত আইষা রাজিয়াল্লাহু তাআলা আনহাৰ ওচৰত জমা আছিল। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হজরত আইষা রাজিয়াল্লাহু তাআলা আনহাক ক'লে যে সেইবোৰ আলী রাজিয়াল্লাহু তাআলা আনহুৰ ওচৰলৈ পঠাই দিয়ে। এই কথা কোৱাৰ পিছত হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অচেতন হৈ পৰিল আৰু সেইকাৰণে আইষা ৰাদিয়াল্লাহু তাআলা আনহা ব্যস্ত হৈ পৰিল। অলপ পিছত যেতিয়া অলপ চেতনা আহিল, তেতিয়া পুনৰ এই কথাটো ক'লে আৰু পুনৰ অচেতন হৈ পৰিল। তেখেত বাৰে বাৰে অচেতন হৈ পৰিছিল। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বাৰে বাৰে কৈ থকাৰ কাৰণে অৱশেষত আইষা ৰাদিয়াল্লাহু তাআলা আনহুৱে হজরত আলী ৰাদিয়াল্লাহু তাআলা আনহুৰ ওচৰলৈ সেইবোৰ পঠাই দিলে। তেখেতে সেইবোৰ বিলাই দিলে। এই ঘটনাটো দিনৰ ভাগত ঘটিছিল আৰু গধূলি সোমবাৰৰ ৰাতিটোৱেই হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনৰ শেষ ৰাতি আছিল। হজরত আইষা ৰাদিয়াল্লাহু তাআলা আনহাৰ ঘৰৰ চাকিত তেল নাছিল। এগৰাকী তিৰোতাৰ ওচৰলৈ চাকিটো দি পঠালে যে হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বৰ অসুস্থ, ইন্তেকালৰ সময় সমাগত, ইয়াত অলপ ঘিউ ডালি দিবা, তাকেই জ্বলাম। হজরত উম্মে সালমা রাদিয়াল্লাহু তাআলা আনহাৰ পৰা এনে ধৰণৰ আন এটা ঘটনা বৰ্ণিত আছে। তেওঁ কৈছে যে এবাৰ হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ক'ৰবাৰ পৰা আহিল। তেখেতৰ চেহেৰা মোবাৰকত গভীৰ চিন্তাৰ ভাৱ ফুটি উঠিছিল। মই ভাবিলোঁ যে তেখেতৰ শৰীৰটো অসুস্থ কিজানি। মই সুধিলোঁ, ইয়া ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপোনাৰ চেহেৰাত চিন্তাৰ ভাৱ দেখা গৈছে, কথানো কি? তেখেতে উত্তৰ দিলে, ৰাতি 7টা দিনাৰ আহিছিল, সেইবোৰ বিছনাৰ চুকত পৰি আছে, এতিয়ালৈকে খৰচ কৰা হোৱা নাই। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ খিদমতত হাদিয়া উপহাৰ আদি আহিয়ে থাকিছিল, কিন্তু দিন হওক বা ৰাতি হওক, শৰীৰ সুস্থ থাকক বা অসুস্থ থাকক, সেই ধনখিনি দান কৰি নিদিয়ালৈকে তেখেতৰ ওপৰত এটা চাপ থাকি গৈছিল। আৰু অৱশেষত এনেকুৱা পৰিস্থিতি হ'ল যে অৱসৰ অৱস্থাত নিজৰ ঘৰত চাকি জ্বলাবলৈ তেলখিনিও নাছিল, অথচ 7টা আশ্ৰাফী থকা সত্ত্বেও ঘৰৰ প্ৰয়োজনৰ কথা হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মনলৈ নাহিল। এনেকৈ উম্মুল মুমিনিন হজরত আইষা ৰাদিয়াল্লাহু তাআলা আনহাৰ মনলৈও এই কথা নাহিল যে অলপ তেল কিনি অনা হওক। এই গ্ৰন্থখনৰ লিখক হজরত জাকাৰিয়া ৰাহমাতুল্লাহি আলাইহি উল্লেখ কৰিছে যে মোৰ পিতাৰ ক্ষেত্ৰতো এনেকুৱা ঘটনা বহুবাৰ দেখিবলৈ পাইছোঁ। ৰাতি তেখেতে নিজৰ ওচৰত কোনো টকা পইচা ৰাখিব বিচৰা নাছিল। তেখেতৰ মূৰৰ ওপৰত ঋণৰ বোজাটো সদায় আছিল। আনকি ইন্তেকালৰ সময়তো 7-8 হাজাৰ টকাৰ ঋণ আছিল। সেই ৰাতিৰ বালিকা তেখেতৰ ওচৰলৈ যদি কোনো টকা পইচা আহিছিল, তেন্তে সেইবোৰ তেখেতে ঋণদাতাসকলক দি দিছিল, আৰু যদি খুচৰা পইচা থাকি গৈছিল তেন্তে ল'ৰা ছোৱালীহঁতৰ কাৰোবাক দি কৈছিল যে মোৰ মনে নিবিচাৰে যে এই গাদ্দা বস্তুবোৰ মোৰ লগত থাকক। মৃত্যুৰ কোনো বিশ্বাস নাই। হজরত জাকাৰিয়া ৰাহমাতুল্লাহি আলাইহি আৰু উল্লেখ কৰিছে যে মই হজরত শাহ আব্দুৰ ৰহিম ৰায়পুৰী ৰাহমাতুল্লাহি আলাইহি সম্পৰ্কে শুনিছোঁ যে তেখেতৰ ওচৰলৈ বৰ বেছিকৈ টকা পইচা আহিছিল। যেতিয়াই কিছু জমা হৈছিল তেতিয়াই বৰ খৰখেদাকৈ সেইখিনি দান খয়ৰাত কৰি দিছিল। তাৰপিছত যদি ক'ৰবাৰ পৰা আৰু কিবা আহি গৈছিল, তেন্তে তেখেতৰ মুখমণ্ডলত চিন্তাৰ ভাৱ দেখা গৈছিল আৰু কৈছিল যে এইবোৰ আৰু আহিল। জীৱনৰ অন্তিম সময়ত তেখেতে নিজৰ পিন্ধি থকা কাপোৰটোও দান কৰি দিছিল। আৰু তেওঁৰ বিশিষ্ট খাদিম হজরত মৌলানা আব্দুল কাদিৰ সাহাব ৰাহমাতুল্লাহি আলাইহি কৈছিল, বছ এতিয়াৰ পৰা মই তোমাৰ পৰা কাপোৰ ধাৰ লৈহে পিন্ধিম। আল্লাহৰ অলিসকলৰ মহত্ব আৰু চিন্তাধাৰণা বিস্ময়কৰ। দুনিয়ালৈ যিদৰে আহিছে সেইদৰেই আকৌ ইয়াৰ পৰা যাব। ইয়াৰ পৰা গুচি যোৱাৰ সময়ত এই পৃথিৱীৰ কোনো ধন সম্পদ যেন নিজৰ মালিকত্বই নাথাকে।